আমাৰ অহা 18 তাৰিখে ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়া জেপি নাড্ডা ডাঙৰীয়া মাজবাট সমষ্টিত এখন বিশাল জনসভাত উপস্থিত হ'ব আৰু দিনৰ 11 বজাত এখন সভা 11:30 বজাত অনুষ্ঠিত হ'ব। প্ৰথমবাৰ আমাৰ লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি এনেধৰণে নিৰ্বাচনী সভাত উপস্থিত থকাৰ কথা শুনি ৰাইজ চাৰিওফালে উৎসাহিত হৈছে আৰু একেবাৰে আতুৰ হৈ আছে তেখেতৰ সভাখনলৈ অহাৰ বাবে। আৰু সভাখনৰ বিভিন্ন ঠাইত প্ৰস্তুতি সভা আমি কৰি আছোঁ আৰু আজিও ৰাজ্যিক সভাপতি ডাঙৰীয়াৰ উপস্থিতিত ৰৌতাত আমি সেই সভাখনৰ প্ৰস্তুতিৰ বুজ লওঁ। আৰু এতিয়া আহি আমি পানেৰী বাগানত আহিছোঁ। ইয়াৰে কিছু স্থানীয় আমাৰ লোক আছে, তেখেতৰ লগত কথা বতৰা পাতিছোঁ। এনেকুৱা বাগানে বাগিচাই গাঁৱে ভূঞে চৰে চহৰে চাৰিওফালে আমি বিজেপিৰ প্ৰচাৰ কৰি আছোঁ। নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিব লাগে, যিটো ৰাইজৰ মনত যিটো আছে মন মে মোদী, গতিকে মন মে মোদীটো পূৰা দেশত চলি আছে। সেইটোক আমি 26 তাৰিখত EVM-লৈকে আমি এইটো কনভাৰ্ট কৰিব বিচাৰোঁ। মন মে মোদীটো আমি EVM-ত কনভাৰ্ট কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। চাই লওক, ভালে হ'ব। তোমালোকে মোতকৈ ভালকৈ জানা, আপোনালোকে ভালকৈ জানে। চব সমাজে আজি ডেভেলপমেণ্টৰ পক্ষত আছে, চব সমাজে উন্নয়ন বিচাৰে আৰু বিশেষকৈ ডিপ্ৰাইভ ছেকশ্যনটোক আমি বেছি গুৰুত্ব দি আছোঁ। সেইকাৰণে ডিপ্ৰাইভ ছেকশ্যনটোৰ লগত আমি কি কয় মত বিনিময় কৰি আছোঁ। যিবিলাক বিভিন্ন ধৰণে বিভিন্ন অঞ্চলত তেওঁলোক বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈছে, তেনেকুৱা ছেকশ্যনৰ লগত আমি কথা বতৰা পাতি আছোঁ।